নমস্কাৰ, আন এটা ভিডিঅ'লৈ সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকক একেবাৰে কম দামৰ ভিতৰত কেইযোৰমান কাপোৰ দেখুৱাম। এইকেইটা হৈছে স্লেব কটনৰ ভিতৰত হ'ব। আপোনালোকে বিহুত এনেকুৱা কাপোৰো আপোনালোকে ল'ব পাৰে, নিজেও পৰিধান কৰিব পাৰে আৰু গিফ্টৰ কাৰণেও যদি লওঁ বুলি ভাবে তেনেহ'লে ল'ব পাৰে। একেবাৰে কম দামৰ ভিতৰত দেখুৱাই আছোঁ এইকেইটা। এইটো হৈছে এটা যোৰা। এইখিনি কামখিনি হেভিয়ে হ'ব। এখন চাদৰখন হয় আৰু কামখিনি ব্লু কালাৰৰ ভিতৰত থাকিব আৰু এইকেইটা লগতে পাৰিকেইটা থাকিব আৰু এখন মেখেলাখন হয়। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 1200 টকাত ল'ব পাৰিব। এইখন মেখেলাখন থাকিব আৰু এটা ব্লাউজ পিচ থাকিব। আৰু আপোনালোকে যদি কাপোৰবোৰ ৰেডি টু ৱেৰ ফৰ্মেটত যদি ল'ব বিচাৰে তেন্তে আপোনালোকে ল'ব পাৰিব। আমাৰ কৰি দিয়া হয়, গতিকে আপোনালোকে যদি বিচাৰে ল'ব পাৰে। আপোনালোকে কাপোৰবোৰ ল'লে এক্সট্ৰা শ্বিপিং চাৰ্জটো দিব নালাগে, আমি ইয়াতে ইনক্লুডিং হয়। গতিকে আপোনালোকে ইয়াৰ দামটো দিলেই হ'ল। আৰু ইয়াৰ পিছত যোৱাটো চাওক, এইটো এটা মেহেন্দি কালাৰৰ ভিতৰত হ'ব। খুবেই ধুনীয়া কাপোৰযোৰ, কপাৰ গুণাৰ ভিতৰত হ'ব কামখিনি আৰু হোৱাইট সূতাৰ এনেকৈ থাকিব। এখন চাদৰৰ ওপৰত তেনেকৈ বুটাখিনি থাকিব, লগতে থাকিব ছাইড পাৰিকেইটা আৰু ব্লাউজ পিচটো থাকিব। আপোনালোকে নাভাবিব যে চাদৰ মেখেলাৰ প্ৰাইচটো কম কাৰণে কাপোৰবোৰ ঠেক বা চুটি তেনেকুৱা ধৰণৰ হ'ব, তেনেকুৱা একেবাৰে নহয়। আহল বহল ধুনীয়া তেনেকুৱাই পাব। আৰু এইকেইটা থাকিব ছাইড পাৰিকেইটা। আৰু এইখন মেখেলাখন ছেম ডিজাইনৰ, আঁচলৰ ছেম ডিজাইনে হ'ব। মেখেলাখনৰো ওপৰ ভাগলৈকে তেনেকৈ বুটাখিনি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 1100 টকাতে ল'ব পাৰিব। আৰু এইটো হৈছে ব্লাউজ পিচৰ পটিত, এইটো শ্লিপছত লগাব পৰাকৈ এটা পটি থাকিব ডাঙৰকৈ। খুবেই ধুনীয়া কাপোৰযোৰ, মেহেন্দি কালাৰৰ ভিতৰত হয়। আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰে। আন এটা যোৰালৈ আহিছোঁ। এইটো যোৰাও আপোনালোকে চাব পাৰে, চি গ্ৰীণৰ ভিতৰত হ'ব আৰু ফুলখিনি ব্লু কালাৰৰ ভিতৰত হ'ব, সূতাৰ ভিতৰত। এয়া এইখন চাদৰৰ আঁচলটো এইটো চাওক। এইখিনি আঁচলটো অকণমান থাকিব ফুলখিনি আৰু ওপৰত এনেকৈ সৰু সৰু পাতলকৈ বুটাখিনি থাকিব। এইখন চাদৰখন এইখন চাওক। এইখিনি কামখিনি এনেকৈ কৰাত আছে। আৰু ইয়াৰ লগত এখন মেখেলা থাকিব, লগতে ছাইড পাৰিকেইটা থাকিব। ছাইড পাৰিকেইটাও খুবেই ধুনীয়া, লগালে খুবেই ভাল লাগিব। এইকেইটা ছাইড পাৰি, ব্লাউজ পিচটো চিম্পুল হ'ব আৰু এটা শ্লিপছত থাকিব, পটি থাকিব লগাব পৰাকৈ। আৰু এইখন মেখেলাখন। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 700 টকাতেই ল'ব পাৰিব। যদি ভাল লগা যোৰাৰ ভিতৰত পৰে তেন্তে ল'ব পাৰিব। আপোনালোকে এইবোৰ কাপোৰ বিহুত ৱেৰ কৰিব পাৰে। আৰু কৰ্মসূত্ৰে যিসকলে নেকি বাহিৰত যায় তেওঁলোকেও ৰেগুলাৰ ইউজৰ কাৰণেও এইবোৰ আপোনালোকে ল'ব পাৰে। আৰু গিফ্টত দিম বুলি ভাবে যদিও তেতিয়াও ল'ব পাৰে। এইখন মেখেলাখন চাওক কাপোৰযোৰ। আন এটা যোৰালৈ আহিছোঁ। এইটো এটা য়েল্লোৰ ভিতৰত হ'ব আৰু ফুলৰ কামখিনি ব্লু কালাৰৰ সূতাৰ ভিতৰত হ'ব। এইযোৰো খুবেই ধুনীয়া, কামখিনি অকণমান হেভি থাকিব। চাদৰখনৰ গোটেই ৱৰ্ক কৰা আছে। এয়া আপোনালোকে এইবোৰ কাপোৰ পিন্ধিলে গৰম নালাগে। গৰমৰ দিনতো আপোনালোকে এইবোৰ গৰমৰ দিনৰ কাৰণেই হয়। এইখন চাদৰখন এয়া কামখিনি এনেকৈ কৰা আছে। আচলতে গোটেইখিনি এনেকৈ ব্লু সূতাৰে ফুলখিনি থাকিব, বুটাখিনিও থাকিব আৰু পাৰিকেইটাও থাকিব। এনেকুৱা ব্লু কালাৰৰ ভিতৰত হ'ব। এয়া চাদৰখন কিন্তু আহল বহল খুবেই ধুনীয়া হয়। আৰু মেখেলাখনো তেনেকুৱাই প্লাছ চাইজৰে পাব আপোনালোকে। ব্লাউজ পিচটো থাকিবই লগতে। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 1100 টকাতেই ল'ব পাৰিব। খুবেই ধুনীয়া হয়, কালাৰকেইটা খুবেই ধুনীয়া। হালধীয়া কালাৰটো সকলোৰে প্ৰিয় কালাৰ, গতিকে ল'ব পাৰে আপোনালোকে। আৰু ইয়াৰ পিছত এইটো কালাৰ চাওক। এই যোৰাটোৰ কালাৰটো খুবেই ধুনীয়া, লেভেণ্ডাৰ কালাৰৰ ভিতৰত হ'ব। ইয়াৰ কামখিনিও ব্লু কালাৰৰ ভিতৰতে হ'ব। আৰু ওপৰত এনেকৈ ঘনকৈ বুটাখিনি থাকিব, লগতে থাকিব ছাইড পাৰিকেইটা আৰু লগতে ব্লাউজ পিচটো থাকিবই। আৰু এখন ধুনীয়া মেখেলা থাকিব। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 1000 টকাতে ল'ব পাৰিব। অনলি 1000ত আপোনালোকে ল'ব পাৰিব। এয়া চাওক, চাদৰখন খুবেই ধুনীয়া হয়। যদি ভাল লাগিছে তেন্তে স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব। আৰু আপোনালোকৰ ভাল লগা কাপোৰযোৰ আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত হোৱাটছআপ কৰিলেই হ'ল। স্ক্ৰীণশ্বট এটা লৈ পেলাই হোৱাটছআপ কৰিব। এখন মেখেলাখন থাকিব। এয়া খুবেই ধুনীয়া হয় কাপোৰযোৰ, লেভেণ্ডাৰ কালাৰৰ ভিতৰত হ'ব। সকলোকে সাজিব এইযোৰ কাপোৰ। আৰু এইটো হৈছে মেহেন্দি গ্ৰীণৰ ভিতৰত হ'ব। আৰু য়েল্লো কালাৰ সূতাৰ এনেকৈ কামখিনি কৰা আছে। এইযোৰো হেভিয়ে হ'ব। এইখন চাদৰখন গোটেই গাতে এনেকৈ ৱৰ্ক কৰা থাকিব, গোটেই বডিতে। আঁচলটো এনেকুৱা হ'ব।
চাওক এইযোৰ, আৰু ইয়াৰ লগৰ ছাইড পাৰিকেইটা থাকিবই, লগতে থাকিব এটা ব্লাউজ পিচ আৰু এখন ধুনীয়া মেখেলা থাকিব। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 1100 টকাতেই ল'ব পাৰিব। এইকেইটা হৈছে ছাইড পাৰি, য়েল্ল' কালাৰৰ ভিতৰত হ'ব, আৰু ব্লাউজ পিচটোৰ চিম্পুল এটা পটি থাকিব। খুবেই ধুনীয়া হয় কাপোৰযোৰ। যদি ভাল লগা যোৰাৰ ভিতৰত পৰে তেন্তে আপোনালোকে ল'ব পাৰিব। এখন মেখেলাখনো আহল বহলে প্লাছ চাইজৰে থাকিব, কোনো অসুবিধা নহয়। শকত ওখ মহিলাৰ কাৰণেও অসুবিধা নহয়। আৰু এইটো হৈছে ব্লাউজ পিচ, এইটো পটিটো। যদি এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগিছে তেন্তে ল'ব পাৰিব। বিহুৰ কাৰণেও আপোনালোকে এনেকুৱা কাপোৰ এযোৰ ল'ব পাৰে। আৰু ইয়াৰ পিছত এইটো পেৰট গ্ৰীণৰ ভিতৰত হ'ব কালাৰটো, আৰু ফুলৰ কালাৰটো হৈছে ব্লু কালাৰৰ ভিতৰত হ'ব। চাদৰৰ আঁচলটোত এনেকৈ থাকিব তলৰ ভাগটোত, আৰু ওপৰত এনেকৈ অকণমান পাতলকৈ বুটাখিনি, পাতলকৈ এনেকৈ সৰু সৰুকৈ বুটাখিনি থাকিব। খুব এটা হেভি নহয় ওপৰত। আৰু এইখন চাদৰখন কালাৰটো পেৰট গ্ৰীণৰ ভিতৰত হয়, খুবেই ধুনীয়া কালাৰ এয়া। আৰু ইয়াৰ লগৰ এইকেইটা ছাইড পাৰিকেইটা থাকিব। আৰু আপোনালোকৰ যদি ভাল লাগিছে কাপোৰযোৰ ল'ব পাৰিব। আৰু এই কাপোৰযোৰ আপোনালোকে 1000 টকাতেই ল'ব পাৰিব। এইখন মেখেলাখন থাকিব, লগতে থাকিব ব্লাউজ পিচটো। এয়া খুবেই ধুনীয়া হয়, মেখেলাখনো খুবেই ধুনীয়া। আপোনালোকক মই আগতেও কৈছোঁ, আপোনালোকে যদি বিচাৰে ৰেডি টু ৱেৰ ফৰ্মেটত যদি বিচাৰে তেন্তে আপোনালোকক কৰি দিয়া হ'ব। সেইটো এটা এক্সট্ৰা চাৰ্জ লোৱা হ'ব। কিন্তু আপোনালোকে কাপোৰ যদি ৰেডি টু ৱেৰ নালাগে, কাপোৰযোৰ লয় তেন্তে কাপোৰযোৰৰ দামটো দিলেই হ'ল, এক্সট্ৰা শ্বিপিং চাৰ্জো নালাগে। আৰু ইয়াৰ পিছৰ কাপোৰযোৰ এইযোৰ স্কাই কালাৰ ভিতৰত হ'ব, আৰু ফুলৰ কামখিনি ব্লু কালাৰৰ ভিতৰত হ'ব। এয়া অকণমান হেভিয়ে কাপোৰযোৰ। চাদৰখনৰ আঁচলটো এইটো, আৰু এইকেইটা হৈছে ছাইড পাৰিকেইটা, ডাঙৰকৈ থাকিব ছাইড পাৰিকেইটা। আৰু ওপৰত তেনেকৈ ঘনকৈ বুটাখিনি থাকিব ব্লু কালাৰ সূতাৰে, অকল ব্লু কালাৰ হ'ব, অন্য সূতাৰ নহয়। তাৰপিছত থাকিব ইয়াৰ লগত এখন মেখেলা থাকিব, আৰু ব্লাউজ পিচটো থাকিবই। প্ৰত্যেকযোৰা কাপোৰতে আপোনালোকে ব্লাউজ পিচটো পাব। এখন মেখেলাখন, আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 1300 টকাত ল'ব পাৰিব। এইযোৰ 1300 টকাতে ল'ব পাৰিব। আপোনালোকে কাপোৰবিলাক অনলাইন পে'মেণ্ট কৰি ল'ব লাগিব, আৰু আমি DTDC কুৰিয়াৰ কৰি পঠিয়াওঁ। আপোনালোকে ঘৰতেই কাপোৰবিলাক পাই যাব। আপোনালোকে প্ৰপাৰ এড্ৰেছ দিলে আপোনালোকৰ এড্ৰেছত ধুনীয়াকৈ কাপোৰবিলাক পাই যাব। আপোনালোকে ধুনীয়া কাপোৰ এযোৰ পাব পাৰে। ইয়াৰ পিছৰ যোৰাটো চাওক, এই যোৰাটো স্কাই কালাৰৰ ভিতৰত হ'ব, আৰু ফুলৰ কামখিনি ৰাণী পিংক কালাৰৰ ভিতৰত হ'ব। এইটো যোৰা চাদৰ আঁচলটোত অকণমান ফুলখিনি থাকিব, আৰু ওপৰত সৰু সৰু পাতলকৈ এনেকৈ বুটাখিনি থাকিব। এই কাপোৰযোৰৰ কালাৰটো খুবেই ধুনীয়া হয়, আপোনালোকে গৰমত পৰিধান কৰিব পাৰে। খুব ডাৰ্ক কালাৰ নহয়। এইকেইটা পটিকেইটা হ'ব, চাদৰৰ পটিকেইটা। আৰু এইখন মেখেলাখন থাকিব, মেখেলাখন লগতে আৰু ব্লাউজ পিচটো থাকিব। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 700 টকাতে ল'ব পাৰিব। এখন মেখেলাখনৰ আঁঠুৰ তললৈকে এইটো ব্লাউজ পিচৰ শ্লিপছত লগাব পৰাকৈ এটা পটি থাকিব। আৰু এই কাপোৰযোৰ আপোনালোকে 700 টকাতে ল'ব পাৰিব। যদি ভাল লাগিছে তেন্তে